Hi friends, welcome to TR Studies channel. আজি আমি ডিসকাস কৰিম BSc ফাৰ্ষ্ট সেমিষ্টাৰৰ কেমিষ্ট্ৰিৰ সিলেবাস। যিসকল ছাত্ৰ-ছাত্ৰীয়ে BSc ফাৰ্ষ্ট সেমিষ্টাৰত কেমিষ্ট্ৰিৰ মেজৰ বা মাইনৰ লৈছে সেইসকলৰ কাৰণে এইটো ভিডিঅ'। যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় আপুনি দেন এইটো ভিডিঅ' আপুনি চাব পাৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ 2025-26 বৰ্ষৰ যিটো কেমিষ্ট্ৰিৰ সিলেবাস আছে BSc ফাৰ্ষ্ট সেমিষ্টাৰৰ তাৰে সিলেবাস আজি আমি ডিসকাস কৰিম আপোনালোকৰ মাজত। যদি আমাৰ ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে দেন লাইক কৰিব পাৰে, সাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট এইটো যে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। BA BSc বিকমৰ বিভিন্ন ধৰণৰ সিলেবাস, বিভিন্ন ধৰণৰ নোটছ, ইনফৰমেশ্যন লগতে কোৱেশ্চন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক ফাইনেল সেশনাল ইণ্টাৰনেল কোৱেশ্চন পেপাৰবিলাক আছে আমি ডিসকাস কৰিম। তো আজিৰ সিলেবাসটো চাওক কেমিষ্ট্ৰি BSc ফাৰ্ষ্ট সেমিষ্টাৰৰ দেখা পাইছে BSc সিলেবাস ফৰ BSc for your undergraduate program chemistry Guwahati University NEP for FYUGP course distribution department of chemistry तो main semester 1 chemistry যেটা syllabus unit 1 আছে আপনার atomic structure আছে unit 1 আৰু তাৰে এইকেইটা হৈছে টপিক। তো টপিক কেইটা আপোনালোকে ভালকে পঢ়িব ইউনিট 1 যেটো আৰু এইবিলাক টপিকৰ পৰাই কোশ্চেন আহে এক্সামত ফাইনেলে হওক বা ইণ্টাৰনেলে হওক ইয়াৰ ওপৰতে কোশ্চেন আহে, ইয়াৰ বাহিৰত একো নাহে। আৰু আপোনালোকে ৰেগুলাৰলি কলেজত যাব আৰু ক্লাছবিলাক এটেণ্ড কৰিব আৰু টিচাৰ যিবিলাকে পঢ়ায় সেইবিলাকে ডাইৰেক্টলি কমন আহি যায়, তাৰ বাহিৰে একো নাহে। টিচাৰে যি পঢ়ায় সেইটোৱে আহি যায়। তো সেইকাৰণে কৈছোঁ নহ'লে ক্লাছ নকৰিলে আকৌ পিছত বেক লাগি যাব। তো সেইবিলাক আপোনালোকে ৰেগুলাৰলি ক্লাছবিলাক এটেণ্ড কৰিব, অলপ চলপ ষ্টাডি কৰিব, একেবাৰে বাদ দিয়াকৈ নাথাকিব ষ্টাডি। তো চাওক ইউনিট 2টো কি কৈছে। ইউনিট 2 হৈছে পিৰিয়ডিচিটি এণ্ড কেমিকেল বিহেভিয়ৰ ইউনিট 2 আৰু এইকেইটা হৈছে টপিক, তাৰে ছাইডৰবিলাক টপিক হৈছে। ইউনিট 3 দেখা পাইছে কেমিকেল বণ্ডিং আয়নিক ইণ্টাৰেকশ্যন এইকেইটা টপিক। ইউনিট 4 আছে স্ট্রাকচার অফ অর্গেনিক মলিকিউলস, তার এইকেইটা টপিক দিয়া আছে। তো ভালকে পঢ়ি যাব আপোনালোকে। আৰু যদি আপোনালোকৰ এইটো লাগে দেন ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক থাকিব, তাত জইন হৈ ল'ব। আৰু তাৰপিছত যদি হোৱাটছআপ গ্ৰুপত জইন নহয় দেন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। স্ক্ৰীনশ্বট মাৰি ল'লেও ভাল হ'ব, ক্লিয়াৰ হৈ যাব। মই লাহে স্ক্ৰল কৰি আছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। যেটো 5 নম্বৰ যেটো ইউনিট আছে 5 নম্বৰ ইউনিটটো চাও। 5 নম্বৰ ইউনিট টপিক এইকেইটা দিয়া আছে আৰু এটা হৈছে সিলেবাস হিষ্টৰিঅ'কেমিষ্ট্ৰি অৰ্গেনিক মলিকিউলস টপিক কেইটা দিয়া আছে, আপোনালোকে দেখা পাইছে এইকেইটা টপিক দিয়া আছে। ইউনিট 6 দিয়া আছে ইলেক্ট্ৰনিক ইফেক্ট ইন অৰ্গেনিক মলিকিউলস টপিক এইকেইটা আছে, বেছি টপিক নাই। তাৰপিছত 7 নম্বৰ যেটো আছে ইউনিট গাউছেছ ষ্টেট, তাৰে টপিক কেইটা দিয়া আছে চাব পাৰিছে। টপিক এইকেইটা দিয়া আছে, ইয়াতে অলপ বেছি টপিক আছে। যেটো 8 নম্বৰ টপিক লাষ্ট টপিক, এইকেইটা টপিক দিয়া আছে আৰু ইয়াতো কি হয়। তো এইখিনি আছিল সিলেবাস, ইয়াৰ বাহিৰত একো নাই। ইয়াৰ বাহিৰত আপোনাৰ লেবৰেটৰীত যিবিলাক কৰিব লাগিব, প্ৰেক্টিকেলত এইবিলাক কৰিব লাগে। যিকোনো ইয়াৰ পৰা এটা প্ৰেক্টিকেলত কৰিবলৈ দিয়ে আৰু প্ৰেক্টিকেলত কিছুমান থাকে, যিকোনো একটা কৰিবলৈ দিব, তাৰ ভেলু উলিয়াব লাগিব। তাৰ এটা কৰিব দিয়ে, এইটো কৰিব পৰা যায়, ইজি হয়। আৰু নোটছ বুকত কি লিখিব লাগে, আমি নোটছ বুকত যিটো লিখিব লাগে সেইটোৱে আপোনালোকক দি দিম। কেতিয়া নোটছ বুক লিখিব লাগে প্ৰেক্টিকেলৰ সময়ত আমি নোটছ বুকো দি দিম। নোটছ বুকত কি লিখিব লাগে সব পাই যাব, অকল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো এইখিনি আছিল, এইবিলাক প্ৰেক্টিকেল লেবৰেটৰীত কৰিব লাগিব। নোটছ বুকত কিছুমান লিখিব লাগে। আৰু আপোনালোক যদি কোনো বুক কিনিব বিচাৰে দেন ইয়াৰ পৰা কিনিব পাৰে, নহ'লে অৰ্ডাৰো কৰিব পাৰে ফ্লিপকাৰ্ট এমাজনত। তো এইখিনি আছিল সিলেবাস, এইবিলাক একো নালাগে। এইখিনি আছিল সিলেবাস BSc ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো সিলেবাস আছিল এইখিনি। যদি ভিডিওটো ভাল পালে নিশ্চয় সাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।